হয় দৰ্শকসকল, আজি মই আমন্ত্ৰণ জনাইছোঁ মোৰ টিউবলাইট চেনেললৈ এজন বিশিষ্ট অতিথি। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ। হয় ডাঙৰীয়া, ফাৰ্ষ্টে আমি জানিব বিচাৰিম আপোনাৰ নামটো। প্লিজ আপুনি নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম খগেশ্বৰ নেউল। আমি জানিব পৰা মতে তেখেত এজন দুখীয়া ঘৰৰ ল'ৰা আৰু তেখেতৰ মাক অন্ধ আৰু বাপেক লেঙুৰা। মই দেখোন চহৰতে জন্ম হৈছোঁ আৰু মোৰ মাও ভাল দেউতাও ভাল। কি মানে? মই ভিউজ বঢ়াবৰ কাৰণে কৈ আছোঁ, আপুনি কিয় পেলাই আছে? মনে মনে থাককচোন অলপহে। আৰু এটা তেখেতৰ বহুত দুখ লগা কাহিনী, তেখেতৰ বিয়া পিছদিনাই তেখেতৰ পত্নীয়ে এৰি থৈ গুচি গ'ল আৰু তেখেতে এতিয়া 7টা ল'ৰা ছোৱালী অকলে চম্ভালিবলগীয়া হৈছে। তেখেতৰ বহুত দুখ। কি মানে? মই দেখোন বিয়াই পতা নাই আকৌ। আপুনি চুপ থাকক, মই ভিউজ বঢ়াবৰ কাৰণেহে কৈছোঁ। ভিউজ লাইক কমেণ্ট একোৱেই নহা হৈছেহে। আপুনি দুটামান ভিউজ লাইকৰ কাৰণে আপুনি মোক এনেকৈ এটা চেনেলত মাতি কিনে আপুনি মোক অপমান কৰিছে। নকৰোঁ মই আপোনাৰ চেনেলহে। মই ভিউজ বঢ়াবৰ কাৰণে কৈ আছোঁ, আপুনি কিয় পেলাই আছে? মনে মনে থাককচোন অলপহে।